সুৰৰে দেউলৰে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু এচি অফিচিয়েল। আজিও এটা বেলেগ টপিক লৈ আহিছোঁ। আজি টপিকটো একচুৱেলি আহিছোঁ অকল চেলুট দিবলৈ ন। চিধা বিষয়বস্তুলৈ আহোঁ। মানে দেখি কিবা এটা ভাল লাগি গৈছে। মই সদ্যহতে আহিছোঁ 3জন ইউটিউবাৰৰ কথা ক'বলৈ। এজন হ'ল চবে চিনি পায় কেৰিমিনাটি, ইজন হ'ল আশিষ চাঞ্চলানী, আৰু থাৰ্ডজন হৈছে আমাৰ অসমৰে, এতিয়া হাৰ্ড হৈ পৰিছে সকলো ন, ডিম্পু বৰুৱা। ফাৰ্ষ্ট অফ অল মই চব বাদ দিলোঁ, মই ক'ব বিচাৰিম ফাৰ্ষ্টে ডিম্পু বৰুৱাৰ কথা। কাৰণ আমাৰ অসম চৰকাৰে কৰিছে কি মানে, তেওঁলোকেতো নিজৰ দায়িত্বখিনি পালন কৰা নাই। ডিম্পু ভাই, এ গ্ৰেট চেলিউট টু ইউ। অ'কে, এতিয়া কথাটো হ'ল কি, মানে দেখি কিবা এটা ভাল লাগিছে ন সকলোৰে। ইমান যে এটা ডাঙৰ কাম তেওঁ কৰিছে, ধেমালি নেকি? মই আপোনালোকক স্ক্ৰীনশ্বট দেখাম, ৰ'ব এইটো দেখাইছোঁ, দেখিলে? 43,000 টকা তাৰে ইউটিউবে কটাৰ পিছত যিখিনি বাকী থাকিব সেইখিনিতো দিবই, প্লাছ আৰু নিজৰ পৰাও তেওঁ দিব। গতিকে আমি জনপ্ৰতিনিধিসমূহক কিয় নিৰ্বাচন কৰিছিলোঁ? তেওঁলোকে যাতে আমাৰ বিপদৰ সময়ত, আমাৰ দুৰ্যোগৰ সময়ত আমাক সহায় কৰিব পাৰে, আমাক কভাৰ দিব পাৰে, নহয় জানো? আমাক চিল্ডিং কৰি ৰাখিব পাৰে। কিন্তু তেওঁলোকেতো সেইবোৰ নাই কৰা, নিজক কভাৰ দিছে, নিজক চিল্ডিং কৰিছে, নিজৰ স্বাৰ্থখিনি পূৰণৰ বাবে। এতিয়া কিবা সুৰংগ দিম, কিবা দিম, সেইবোৰ বালখন হেৰি কৰিছে, সেইবোৰ ঘোষণা কৰি হাত সাৰিবলৈ আহিছে। সন্মুখৰ নিৰ্বাচনটো যে বুদ্ধি বৰশী টোপ দিছে, এনেও চবতে ট্ৰল কৰিছেই বাৰু, পাইছেই বাৰু চবে। হ'লেও মানে এজন যেতিয়া ডিম্পুদাৰ নিচিনা এজন ইউটিউবাৰে যেতিয়া তেনেকৈ কিবা এটা কৰিব পাৰে, তেওঁলোকৰ নিচিনা বিয়াগুম ডাঙৰ চৰকাৰী বিষয়া, মন্ত্ৰী, MLA, ইহঁতিবোৰে কি কৰিছে মানে? তেওঁলোক উঠিছিলে কেলে? তেতিয়াহ'লে সেইবোৰত আছে কেলে? যদি নোৱাৰে দায়িত্ব পালন কৰিব, তেন্তে ডিম্পুদাহঁতৰ নিচিনা এনেকুৱা মানে যিবিলাক সমাজ সেৱক, তেওঁলোকৰ হাতলৈ এৰি দিয়ক। বোলে নোৱাৰোঁ, হাত দাঙি দিয়ক, চাৰেণ্ডাৰ কৰি দিয়ক। তেনেকৈ অকল নিজৰ স্বাৰ্থৰ কথা ভাবিলেতো নহ'ব। সুৰংগ কি সেইটো সকলোৱে বুজি পাইছে, আপোনালোকে কূটনীতি চলাইছে সকলোৱে বুজি পাইছে। সেইবোৰ আউটডেটেড হোৱা, সেইবোৰ নিয়ম গ'ল আৰু। এই নিৰ্বাচন আগৰ ৰাস্তাটো দিম, এইটো পানী প্ৰকল্পটো দিম, এই দলংখন দিম, সেইবোৰ গ'ল আৰু, সেইবোৰ আউটডেটেড হ'ল আৰু। সেইবোৰ ষ্টাইল মানুহে বুজি পায় নহয়, ইমানো বুৰ্বক হৈ থকা নাই অসমৰ মানুহখিনি, সকলোৱে বুজি পায়। মানে ঠেকা খাই মানুহটো চিনাকি হৈ যায় ন। সেইকাৰণে কি মানে অনুৰোধ কৰিছোঁ আপোনালোকক, অকণমান যাতে এইবোৰ আজে বাজে কথাবোৰ বাদ দি অকণমান চিৰিয়াছ হওক। আপোনালোকে চেহেৰাবোৰ দেখা নাই জানো, কেনেকুৱা ৰূপ লৈছে অসমখনে? এজন ইউটিউবাৰে বুজি পাইছে তেওঁ নিজে কিমান কষ্ট কৰি ঘটা পইচাকেইটা তেওঁ দান কৰিব পাৰিছে। আপোনালোকৰতো অসমৰ মানুহখিনিৰ কাৰণেতো পইচা আহে, সেই পইচাকেইটাও আপোনালোকে দিব নোৱাৰেনে? নিজৰ দায়িত্ব নাই নেকি? আপোনালোকৰ দায়িত্ব বোলা বস্তু এটা আছে নহয় মানুহৰ। ঠিক আছে, খং উঠি গৈছেগে। তাৰপৰা নেক্সট আহিলোঁ, এতিয়া লাষ্টটো পাব চাব দেই। এজন অনা অসমীয়া ব্যক্তি, দুজন, আশিষ চাঞ্চলানী আৰু কেৰিমিনাটি, দুজন অনা অসমীয়া ব্যক্তি। তেওঁলোকে বুজি পাইছে অসমীয়া আৱেগ, অসমীয়া দুখ দুৰ্দশা, সকলো বুজি পাইছে তেওঁলোকে। আশিষ চাঞ্চলানীয়ে বিহাৰৰ কাৰণে দিছে 1 লাখ টকা, অসমৰ কাৰণে দিছে 1 লাখ টকা। কেৰিমিনাটিয়ে লাইভ ষ্ট্ৰীম কৰি পোৱা 10 লাখ টকাৰে 1 লাখ টকা অসম আৰু বিহাৰৰ মানে বান সাহায্যৰ কাৰণে দান কৰিছে। চাওক তেন্তে দুজন অনা অসমীয়া ব্যক্তি, তেওঁলোকৰ অসমৰ লগত কোনো সম্পৰ্ক নাই, আছে এটাই, তেওঁলোকে ইয়াৰ পৰা ভিউজ পায়। তেওঁলোকেতো ভিউজ পাবলৈ সেইখিনি কৰা নাই, ভিউজ পাবলৈ কৈছে নিবা। তেওঁলোকে যে দিছে আকৌ, আপোনালোকে পাৰিছে জানো?
আপোনালোকে যদি এইখিনি কৰে, আপোনালোকে মই এটা কথা কৈছোঁ, আপোনালোকে যে এইবোৰ সুৰংগ দিম কিবা ৰাস্তা দিম সেইবোৰ কৰি থাকে, তাতকৈ যদি আপোনালোকে এনেকুৱা আমাৰ যিবোৰ সমস্যা, এই দুৰ্যোগবোৰৰ সময়ত যদি আমাৰ ৰাইজৰ কাষত যদি আপোনালোক এনেই থিয়ও দিয়ে, অকণমান সাহাৰ্য আগবঢ়ায়, আপুনি কৈছোঁ না, আপুনি কেম্পেইনিঙতো যাব নালাগে, আপুনি বিনা অনুৰোধত জিকি যাব। না আপোনালোকে যেনিবা আমাক তেলিয়াবলৈকে যেনিবা সেইটো কৰিলে, আপোনালোকৰে লাভ হ'ব ন, সেইটো কৰিব নোৱাৰে নি? মানে কি মানুহখিনি দেখিলে মানে অন্ধ মানে একো নেদেখে মানে, সেইবোৰ নাই আৰু নিজৰ স্বাৰ্থৰ মানুহ, পইচা আহিব লাগে আৰু নিজৰ জাপলৈ। দুজন অনা অসমীয়া ব্যক্তি, এজন অসমীয়া সাধাৰণ ইউটিউবাৰ বুলি কৈছোঁ তেওঁ। গতিকে আপোনালোকে এইটো অসমীয়া আৱেগ বুজি নাপালেই। মুখ্যমন্ত্ৰী ডাঙৰীয়া অকল আৰু এই খিলঞ্জীয়া জাতি ধৰ্ম ভেটি জাতি মেটি ভেটি সেইবোৰ গাই থাকোঁতে গ'ল। জাতি মাটি ভেটি সেইবোৰ কৈ থাকিলে নহ'ব, জাতি মাটি ভেটি ৰখালেহে আপুনি থাকিব। বানতিয়ান মেলি যদি মানুহৰ পৰা উটি মৰিয়ে থাকে, আপুনি কাৰ ওপৰত ৰজা হ'ব? গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ, অকণমান চকু মেলি চাওক, অসমীয়া মানুহখিনি দুখ দুৰ্দশা বুজক। ভাল লাগিছে তেওঁলোকৰ যিখিনি উৎসুকতা, তেওঁলোকে যিখিনি কাম কৰিছে দেখি খুব ভাল লাগিছে। মানে আমাৰ অসমীয়া মন্ত্ৰী MLA বিষয়া চৰকাৰী বিষয়াখিনি কাম দেখি লাজ লাগিছে, লাজ। ঠিক আছে ফ্ৰেণ্ডছ, আজিলৈ ইমানেই আছিলে। আপোনালোকক নকওঁ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি, ছাবস্ক্ৰাইব কৰিবলৈও নকওঁ। ভিডিঅ'টো মই একচুৱেলি মোৰ ভাল লাগিছিলে কাৰণে কথাখিনি নিজে শ্বেয়াৰ কৰিছোঁ, আৰু আপোনালোকৰ কথা যি কৰে আৰু পাৰিলে শ্বেয়াৰ কৰি দিব, কাৰণ আমাৰ এতিয়া সজাগ হোৱাৰ বহুত একেবাৰে দৰকাৰ আহি পৰিছে। আমি সজাগ হ'লেই নহ'ব, আমাৰ চৰকাৰখন সজাগ হ'ব লাগিব। আমি বুজি পাব লাগিব যে আমি কি কৰা উচিত। আপুনি বুজি পাইছে? কাৰণ যেতিয়া আমাৰ প্ৰয়োজনত, আমাৰ দুৰ্যোগৰ সময়ত যেতিয়া কোনেও আমাৰ অনিদ্ৰা অনাহাৰে থকাৰ টাইমত মুখৰ আগত যেতিয়া ভাত কেইটামান আনি দিব নোৱাৰা মানুহজনক আমি ৰজা কিয় পাতিম, নহয় জানো? গতিকে কিবা এটা আপোনালোকে হয়তো বুজি পাইছে। চাওক, আপোনালোকে সকলোৱে পাৰিলে শ্বেয়াৰ কৰক, এলাৰ্ট হওক সকলো। সুৰংগৰ বৰশী টোপত কোনো নফচিব, সকলো সাৱধান হৈ থাকক। জয় অসম। ধন্যবাদ।